দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে SIR। ইয়াৰ পাছতে এতিয়া বহুতে ভোটাৰ কাৰ্ড বিচাৰি হাবাথুৰি খাইছে। একাংশৰ যদি ভোটাৰ কাৰ্ড নষ্ট হৈছে, কাৰোবাৰ আকৌ হেৰুৱাইছে। আপোনাৰ যদি এই সমস্যা হৈছে, তেন্তে চিন্তাৰ কাৰণ নাই, কিয়নো পঞ্জীয়নভুক্ত ভোটাৰসকলে নিজৰ ভোটাৰ কাৰ্ডৰ ডিজিটেল সংস্কৰণ ডাউনলোড কৰিব পাৰিব। নিৰ্বাচন আয়োগে প্ৰদান কৰিছে এই সুবিধা। এই প্ৰক্ৰিয়া অতি সহজ, মাত্ৰ এটা ক্লিকতে আপুনি ইএপিক ডাউনলোড কৰিব পাৰিব। প্ৰশ্ন হয়, ইএপিক কি? ইএপিক হ'ল ইলেক্ট্ৰনিক ভোটাৰ আইডি, যি আপোনাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ। এই ডিজিটেল ভোটাৰ কাৰ্ডখন আপুনি মোবাইল, লেপটপ বা ক্লাউড ড্ৰাইভত সংৰক্ষণ কৰিব পাৰিব। আনকি আপুনি ইয়াৰ প্ৰিণ্ট আউট কৰিব পাৰিব। যদি ক'ৰবাত ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হয়, তেন্তে এই ডিজিটেল কাৰ্ডখন দেখুৱাব পাৰিব। ইএপিক কেনেকৈ ডাউনলোড কৰিব? প্ৰথমে আপুনি ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল বা ভোটাৰ হেল্পলাইন এপত ক্লিক কৰক। পাছত ইএপিক ডাউনলোড বিকল্পত ক্লিক কৰিব। এতিয়া আপুনি আপোনাৰ এপিক নম্বৰ বা ফৰ্ম ৰেফাৰেন্স নম্বৰ দিব লাগিব। পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ পাছতে আহিব এটা OTP। সেই OTPটো দিব লাগিব। পাছত আপুনি লাভ কৰিব ডিজিটেল ইএপিক। আপুনি এইখন পিছত ডাউনলোড কৰি ল'ব পাৰিব। যদি আপুনি এই কাৰ্ডখন ডাউনলোড কৰে, তেন্তে প্ৰকৃত ভোটাৰ কাৰ্ড লগত লৈ ফুৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰি এই ডাউনলোড প্ৰক্ৰিয়া অতি সহজ, গতিকে আপুনি কম সময়ৰ ভিতৰতে ইয়াক ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰি ইয়াৰ বাবে আপোনাৰ প্ৰকৃত ভোটাৰ কাৰ্ডখন হেৰাই যোৱাৰ আশংকা কম হৈ পৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।